হেল্ল' ফ্ৰেণ্ডছ, নৰ্থ ইষ্ট ট্ৰেভেল এণ্ড ফুড ব্লগ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি চৰ্দি, জ্বৰ, কাহ এনেকুৱা ধৰণৰ কিছু সমস্যা হৈ আছে, মই আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। সেই ৰেচিপিটো ট্ৰাই কৰি চাব, বহুত আৰাম পাব। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ বাবে আমাক দৰকাৰ হ'ব ছাগলীৰ ঠেং সৰু সৰুকৈ কাটি লোৱা 6খনমান, আদা এডোখৰ, নহৰু এটা, এয়া আমি থেতেলিয়াই লৈছোঁ, আৰু মান ধনিয়াৰ পাত লৈছোঁ কেইখিলামান, আৰু লগত লাগিব আমাক জিৰা গুড়ি অকণমান, জালুকৰ গুড়ি অকণমান, নিমখ অকণমান আৰু সৰিয়হৰ তেল অকণমান, আৰু এটা পিঁয়াজ অকণমান সৰু সৰুকৈ কাটি ল'ব। একদম সহজ বনাবলৈ। প্ৰথমতে আপোনালোকে গেছৰ জুইটো অন কৰি প্ৰেছাৰ কুকাৰটো বহাই ল'ব। তাৰপিছত ইয়াতে আপোনালোকে মিঠাতেল কম পৰিমাণে দিব, বেছিকৈ দিব নালাগে। এতিয়া মিঠাতেলখিনি অলপ গৰম হ'বলৈ দিব। মিঠাতেলখিনি গৰম হোৱাৰ পিছত এতিয়া ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি দিব। এতিয়া পিঁয়াজখিনি লৰাই লৰাই ভাজি থাকিব অকণমান ৰঙা হোৱালৈকে। এতিয়া পিচি থোৱা আদা আৰু নহৰুখিনি ইয়াতে এড কৰি দিব। ভালদৰে গোটেইখিনি মিক্স হোৱাকৈ অলপ লৰাই দিব। এতিয়া আমি ইয়াতে ছাগলী মাংসৰ ঠেংখিনি দি দিছোঁ। এতিয়া গোটেইখিনি মিক্স হোৱাকৈ ধুনীয়াকৈ লৰাই দিব। এতিয়া আমি ইয়াতে নিমখ, জিৰা গুড়ি, জালুকৰ গুড়ি, এয়া গোটেইখিনি দি মিক্স কৰি দিম। এতিয়া আমি প্ৰয়োজন অনুসৰি পানীখিনি দি দিম। যিহেতু আমি চুপ বনাইছোঁ, গতিকে পানীখিনি অলপমান বেছিকৈ দি দিছোঁ। পানীখিনি দিয়াৰ পিছত এতিয়া মই মান ধনিয়া পাতখিনি ইয়াতে এড কৰি দিছোঁ। এতিয়া কুকাৰৰ ঢকাখন লগাই দিলোঁ আৰু প্ৰায় 20টামান চিটি অহালৈকে আমি অপেক্ষা কৰিব লাগিব। প্ৰায় 20টামান চিটি মৰা হৈ গ'ল। এতিয়া মই গেছৰ চুইচটো অফ কৰি দিছোঁ আৰু প্ৰেছাৰ কুকাৰটো নিজে নিজে ঠাণ্ডা হোৱালৈকে অপেক্ষা কৰিম। এয়া আমাৰ কুকাৰত ঢাকনখন খোল খালে। এতিয়া আমি চুপখিনি ওলাই লওঁ। এয়া চাওক ফ্ৰেণ্ডছ, অতি সহজভাৱে মই ছাগলী ঠেঙৰ চুপৰ ৰেচিপিটো বনালোঁ। কেতিয়াবা আপোনালোকে এই ধৰণে বনাই খাই চাবচোন, খুব টেষ্টি হয় আৰু বহুত হেল্ডি হয়। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই জনাব, আৰু মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আগলৈও লগ পাই থাকিম। ধন্যবাদ।